ৰঙিয়াত আৰক্ষীৰ অভিযান ৰঙিয়া গুৰকুচিৰ পৰা জব্দ পিস্তল সজীৱ গুলীৰ লগতে নগদ টকা ৰঙিয়াৰ গুৰকুচি কৰোৰাত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই দুজনকৈ যুৱকৰ ঘৰৰ পৰা পিস্তল 3 গুলীসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত নিশাৰ ভাগত ৰঙিয়া গুৰকুচিৰ কৰাৰত ৰিংকু আলী ওৰফে গাগাৰ ঘৰত তালাচী চলোৱা হয় তালাচীৰ সময়ত গাগাৰ ঘৰৰ পৰা এটা পিস্তল সহ 3 সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাগাৰ স্বীকাৰোক্তি ভিত্তিত তেওঁৰ লগত জড়িত থকা একে গাঁৱৰে আলম আলী নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আলম আলীৰ ঘৰৰ পৰাও নগদ 16,000কৈ টকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত গাগাক ইয়াৰ পূৰ্বেও ড্ৰাগ সংক্ৰান্তীয় গোচৰত আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছিল গাগাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এক গোচৰো ৰুজু হৈ আছে বৰ্তমান আৰক্ষীয়ে ধৃত দুইজনকে সোধপোছ অব্যাহত ৰাখিছে ৰঙিয়াৰ পৰা ইনামুল হকৰ ৰিপৰ্ট এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত